সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই এতিয়া ওলাইছোঁ যাবলৈ মৰিগাঁও বেংকলৈ, কাৰণ মোৰ ডিবিটি এক্টিভ হৈ থকা নাই। যিহেতুকে মোৰ লাখপতি বাইদেউৰ চেকখন ভুল আহিছিলে, তাৰ বাবে মই এক্সিছ বেংকত একাউণ্ট খুলিব লগা হৈছিলে। তাৰ কাৰণে মোৰ ডিবিটি এক্সিছ বেংকলৈ গুচি গ'ল। গতিকে গোটেই মোৰ মানে যিমান যি কাম আছে, অৰুণোদয় হওক বা বেলেগ কিবা কিবি যিবিলাক আছে, সেইবিলাক মানে মোৰ ষ্টেট বেংকতহে হয়। সেইকাৰণে এতিয়া ষ্টেট বেংকত গৈ আজি ডিবিটিটো মই এক্টিভ কৰাই ল'ব লাগিব। যাওঁ, তাকে কি হয়। আৰু আপোনালোক কাৰোবাৰ যদি এইটো প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে আপোনালোকেও চাই ল'ব। আজি মই যাওঁ, কি হয় নহয় মই আপোনালোকক জনাই আছোঁ আগলৈ। ডিবিটি এক্টিভ হৈ নাথাকিলে চৰকাৰী একো আঁচনি পোৱা নাযায়। তাৰ কাৰণে মোৰ ডকুমেণ্টখিনি মই লগত লৈ লৈছোঁ। এতিয়া তাত গৈ গম পাম কেনেধৰণে কি হয়, আপোনালোকক জনাই আছোঁ বাৰু। ফাইনেলি মই ঘৰ পাই গ'লোহি দেই। ফাইনেলি মই ঘৰ পাই গ'লোহি আৰু মোৰ ডিবিটি এক্টিভ হৈ গ'ল তাত। তাৰ বাবে যদি কাৰোবাৰ মানে আপোনালোকৰ তেনেকুৱা হৈ আছে, তেতিয়াহ'লে সোনকালে কৰাই লওক কামটো। তাৰ বাবে তাতে গৈ ফৰ্ম এখন ল'ব, ফৰ্মখন ফিল আপ কৰি ছাৰ্ভিচ মেনেজাৰক দিলে, ছাৰ্ভিচ মেনেজাৰে চিলমোহৰ তাতে মাৰি 2 নম্বৰ একাউণ্টত মানে 2 নম্বৰ কাউণ্টাৰত গ'লোঁ। তাতে মানে ফিংগাৰ ল'লে, টিপ দি পেলাই তেনেকৈ হৈ গ'ল। আৰু তাৰ বাবে ডকুমেণ্ট লাগিছে আপোনালোকৰ ডকুমেণ্ট লাগিছে আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুকৰ 2 কপি বনাই ল'ব। তাতে তেনেকৈ জমা দি দিলেই হ'ল। আৰু বাকী ভিডিঅ'বিলাক ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে ভালে ভালে থাকক। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। তেতিয়ালৈ বাই বাই।